অনুপমা বসুমতাৰীৰ কবিতা অতিথি। আবৃত্তি পূজাশ্ৰী বৰগোহাঁই। তেওঁৰ মুখখন মোৰ বহুদিনৰ চিনাকি। সেইখন মুখ দেখিছোঁ ষ্টেচনত, বাছত, ৰাজপথত, পুথিভঁৰালত, কেতিয়াবা অকলশৰে সন্ধিয়াৰ পাৰ্কত। যোৱা শৰতত হঠাতে এদিন তেওঁ আহিছিল এই অতিথিশালালৈ। গৰাকীৰ কথামতে দক্ষিণৰ কোঠালিটো তেওঁক দি মই খুলি দিছিলোঁ বহুদিন বন্ধ কৰি ৰখা খিৰিকীখন, য'ৰ পৰা চাব পাৰি নদীৰ বিস্তীৰ্ণ দুটা পাৰ, জনবহুল ৰাজপথ আৰু এটা সৰোবৰ। শৰত আহিলেই যলৈ উৰি আহে ৰাজহাঁহৰ জাক, সৰিয়হৰ হালধিয়াত লীন হয় বতাহৰ মাত। মোৰ গৰাকীক মই মোৰ দৰেই চিনি পাওঁ, অনুভৱ কৰোঁ, বিচাৰি চাওঁ নিসংগতাৰ মাজত। অতিথিজনৰ উপস্থিতিয়ে মোৰ গৰাকীক এটা সংগ দিছে, বিচাৰি লৈছে ইজনে সিজনৰ হৃদয়, বিশ্বাস আৰু বন্ধুত্ব। মই নাজানো অতিথিজনৰ সৈতে মোৰ গৰাকীয়ে ইমান গভীৰ হৈ কি কথা পাতে। দুয়োকে মই প্ৰায় গম্ভীৰ আৰু চিন্তাশীল হৈ থকাই দেখিছোঁ। কেতিয়াবা শুনিছোঁ কবিতাৰ গুণগুণনি, তাতো নিশ্চয় জীৱনৰ গভীৰ প্ৰতিধ্বনিয়েই থাকে। শৰতৰ পৰা শীতলৈ বিভিন্ন মুহূৰ্তৰ মাজেৰে অতিথিজনৰ সৈতে মোৰ এটা একাত্মতা গঢ়ি উঠিছে। মই বুজি উঠিছোঁ তেওঁ অনাই বনাই ফুৰিলে, বিমৰ্ষ হৈ থাকিলে অথবা উচ্ছৃংখল হৈ পৰিলে তেওঁ কি ক'ব বিচাৰে। ফুল ফুলা, শস্য চপোৱা, জীৱনক স্পৰ্শ কৰাৰ দৰে হৃদয়স্পৰ্শী কথাবোৰ তেওঁক এনে সময়তেই কোৱা দেখিছোঁ। এতিয়া শীতত গছবোৰ হৈ পৰিছে হালধীয়া, আকাশখন গোমা। মোৰ গৰাকী আগতকৈ বেছি গম্ভীৰ আৰু চিন্তাশীল, কাৰণ শীত পাৰ হ'লেই অতিথিজন গুচি যাবগৈ। মোৰ গৰাকী হৈ পৰিব পুনৰ নিঃসংগ, বন্ধ হৈ থাকিব দক্ষিণৰ খিৰিকী, শূন্য কোঠালিত প্ৰতিধ্বনিত হৈ থাকিব কেৱল কবিতাৰ গুণগুণনি।